এমাজনৰ পৰা এটা বস্তু আনিছোঁ, মানে হিটাৰ এটা আনিছোঁ ঠাণ্ডাৰ কাৰণে একদম প্ৰয়োজনীয়, আৰু সেইবাবে হিটাৰটো আনিলোঁ। আৰু এতিয়া আনবক্সিং আপোনালোকৰ লগত একেলগে কৰোঁ। এইটো উষাৰ হয়। এতিয়া এইটো ফিটিং কৰিম, কিবা হয় চাওঁ ৰ'ব। অলপ ওচৰলৈ দিয়া নি? দুডাল ন? যিহে ঠাণ্ডা পৰিছে, খুব বেছি প্ৰয়োজনীয় হৈ পৰিছে। সেই এডালহে জ্বলিছে দেখোন। প্ৰথমতে এডালৰ দিছিলোঁ, এতিয়া দুডাল দিছোঁ। এইয়া ঠিকে আছে, জ্বলিছে দুইডাল। গৰম পৰি আহিছে ন? বহুত ভাল বস্তু। এইটো বাজাজ নহয়, উষা হয়। ঠিক আছে, মই এইটো আপোনালোকক আনবক্সিং কৰি আৰু লগাই ফিটিং কৰি আপোনালোকক দেখালোঁ। আৰু আহিছে, হিটটো বাৰু আহিছে। এতিয়া ঠাণ্ডা যিমানহে পৰিছে, এইটো খুব বেছি প্ৰয়োজনীয় হৈ পৰিছে, সেইবাবে মই ল'লোঁ। আৰু আপোনালোকৰো যদি ভাল লাগে তেতিয়াহ'লে ল'ব পাৰিব। মানুহে কয় যে হিটাৰটো লগালে খুব বেছি কাৰেণ্ট টানে বা তেনেকুৱা কিবা হেৰি বুলি কয়, কিন্তু এটা কথা কি, ইয়াত দুডাল আছে ন, এই দুডাল আপোনালোকে এডাল ইউজ কৰিও গৰমটো ল'ব পাৰিব। বা মই শিকিছোঁ দেই, আমাৰ ইয়াত জুই ধৰিব পৰা একেবাৰে সুবিধা নাই বুলিয়ে ক'ব পাৰি। ওপৰলৈ যাব লাগিব, যিহে কুঁৱলী, মই ঋদ্ধিক লৈ পেলাই ওপৰলৈ যোৱাটো সম্ভৱেই নহয়। আৰু সেয়ে মই এনেকৈ এইটো কিনিলোঁ। ভালেই লাগিছে, গৰম পৰি গৈছে।